পচন্দ কচু কিতান বা ক'ৰবাত যাব লগা হ'লে কিছুমান চলি ইমান ভিজাল দে ইতানো গেলে আহিব মানে আধা ঘণ্টামান সিয়াক ৰখলো ইতানো গেলে আহি পাব আৰু নেকি বাইদেউ এইটো ভ্লগটো মন নহয় এই বাপুৰাই বোলে ভ্লগ মানে আজি প্ৰথমবাৰৰ কাৰণে ভ্লগটো বনাম বুলি কৈছে কিন্তু বাপুৰাই বোলে লাইভ লাগে সেইকাৰণে আৰম্ভটো ময়ে কৰি দিম বাইদেৱে চেনেলটো মোৰে হয় কিন্তু মোৰ লাইজ লাগে না বহুত দিন বনা নাই সেইকাৰণে আজি বহুত দিন বনা সেইটোতো মোৰ লাইজ লাগে গাইছ উপায় নাই লাহে লাহে শিকি আছোঁ উপায় নাই 1 ঘণ্টাই দি ৰখি ৰখি ফাইনেলি গোটেইবিলাক আহি গ'ল আৰু এটা আৰু আহি আছে আহি আৰু বোলে এখানে বহুত লগ ধৰিম তো আমি যাই আছোঁ এতিয়া নকওঁ পিছত কম যিয়ে কি নহওক গাইজ আজি হ'ল ঈদ তো চবকে ঈদৰ শুভেচ্ছা দিলোঁ মানে এইটো ছিজনত না বেছি ঘূৰি ভাল লাগে কাৰণ মানে এইটো ছিজনত মানে পাহাৰে চাহাৰে মানে গাছ চাছ বেছি হয় না আৰু নিজৰ ছিজনত পানী চানী বেছি হয় এনেকৈ ঘূৰি ভাল লাগে আৰু কথাটো হ'ল আমাৰ মানে প্লেন 6টা মানতে আছিল পুৱাই বৈদ্য বৰষুণ দিছিল একদম জঘন্য বৰষুণ দিছে তো এনেকৈ বৰষুণৰ কাৰণে আমাৰ আহাতো ইমান দেৰি হ'ল আৰু ইয়াত টিকেট বেছিয়ে দেৰি হ'ল নাই ৰাস্তাৰ কাৰণে কথা যিমান গাছ আছে পাহাৰ ভাঙি কিনে ৰাস্তা বনাই আছে তো আমাৰতো এইফালেকে ৰাস্তা বনাই আছে পাহাৰ চাৰ কাটি আছে আগতে মাহানা কেনেকুৱা আছিল বহুত লাইক গছ গছনি থকা ওচৰতে সেই ভাল লাগিছিল আৰু আজিকালি মানে অলপ খোলা লাগে কাৰণ খোলা নহ'ব না যিমান গছ এতিয়া কাটা যায় আছে সিমান গছ লগোৱা যায় আছে মানে গৰম বাঢ়ি যায় আছে নেকি নাই ৰোৱা যোৱা নাই গম পাইছা না সেইকাৰণে মানুহ মানে গৰমটো দেখা নাই 48-50 ডিগ্ৰী যাই আছে চাওক গাইছ বাপ্পা হয় ভিউ চাও হয় যদি গাছমান নাকাটলা হয় কেনে লাগলা হয় ভাবি চাওক তো উপায় নাই না গাছ কাটা গেল চবফালে পাহাৰ এখনো পাহাৰ সেইকাৰণে নহওক এত বতৰত কিন্তু ক'ৰবাত ঘূৰিব যায় কিনে বহুত ভাল লাগে দেই কাৰণ ঠাণ্ডা বতৰ না আৰু ঘৰতো থাকলে কি আৰু মোবাইলটো আৰু বিচনা খান মোবাইলটো আৰু বিচনা মতে একো চিনি নাপাম না আজি অলপ ৰাইড কৰিব যাওঁ লং ৰাইড কৰিব যাওঁ তো আমাৰ এটা আৰু চব জচিলা না আল্লাহ যদি তো আৰু কোৱা যে ক'ৰবাত ঘূৰিব যাওঁ বুলি চাইকেল লৈ কিন্তু চব মান ৰেডি এই দুফালে বঢ়িয়া মানে সেউজীয়া গাছ আছে কিটো এটা ধুনীয়া পৰিৱেশ আৰু ৰাস্তাটো নাচাকিয়া কি মজা লাগছে ৰাস্তাটো আৰু এনেকৈ মানে লগৰ লগত চাইক্লিং কৰিব যা কিবা এটা মজাই বেলেগ গম পায় না আপোনালোকে কিবা মজাই এটা বেলেগ মানে আৰু এটা মজা বুজাব নোৱাৰি গম পাইছি না আপোনালোকে ফাইনেলি আমি বোলো বকো আহিছোঁ নে কাৰে বতৰে কি কৰিব লাগছেচোন ৰখ এইবাৰ खा लो और 27 किलोमीटर है ब्रो आराम से बुझाब लागब সেইকাৰণে অলপ পেটটো বুজা কৰিলোঁ আহি গ'লে আমাৰ পৰঠা খা ভাই খা ভালকৈ খা নহ'লে এই এনাৰ্জি নাপাবি গোটেই তো গাইজ গোটেইগিলা এনেই ইতান বকত শুনছোঁ ইতান খাবা তাৰমানে কোৱা আনতে মানে সোনকালে আহিলে এনেকৈ খা চা ন কিবা অলপমান খাবাকে শুনছোঁ মানে গোটেইগিলে পৰঠা চৰঠা কিবা চিঙিৰা লৈছে কিবা কিবি অলপমান খাই কিনে আৰু বাহিৰত অলপ চলপ বৰষুণ দি আছে বৰষুণটো ৰখলি যাম হাই সিয়াকতো চিনি পাম সি মেডেল লাগছে গ্ৰেণ্ড প্ৰিক্স 3 না 1 ব্ৰঞ্জ সিয়া সেই লাগছে চিলভাৰ লাগছে গ'ল্ড লাগছে এইটো যোনটো পাঞ্জাবী আছিল না সেয়া সি গ'ল্ড পাইছে ইয়াত টাইমিং আছিল 10.35 সেই নামটো কি এনিমে চুদু না কি নাম আছে ভাল মাৰে গম পাইছা না পাঞ্জাবী মাল না ইউনিভাৰ্চিটি পাঞ্জাবী লেখা আছে ইয়াত এই যিকিনো পাঞ্জাবৰ হয় খেলে হয় মাহা কিবা এমিনেশ্যন আছে কি মাহ গাখীৰ খোৱা এতিয়া গেমখন কেনে বোলে চলটো বিচিন নাপাকৈ চলটো গাখীৰ খুৱাব লাগে দেখাচোন কেনেকৈ খোৱা গাখীৰ এনেকৈ খুৱাই এৰি দিলে হাই আজিকালি কেনেকুৱা গেম হৈছে বৰষুণৰ কাৰণে আৰু ইতানো বৰষুণ তাৰমানে সিমান এটা কমা নাই অলপমান কমছি বৰষুণটো নকমা নহয় উপায় নাই যাব লাগিব এনেকৈ মানুহবিলাক হৈছে আমিও নাচাগে ক'ত আছোঁ এই দুমান চেল্টাৰখনত বাপু ছাতা লৈ গুড ইউ আৰ গুড মেন ছাতা মাত্ৰ এটা চলি 5টা
মোক কি ডেঞ্জাৰ মজা লাগব নে এটা চাটাৰ মাজত বোলে 5টা চলি বোলে যাই আছে চাইকেলিং কৰি কিন্তু মানে কথাটো কি না মানে বৰষুণত ভিজি যাৱাটা কিবা বেলেগ জছ থাকে ৰাইডিঙৰ এটা মজা থাকে না আৰু আপা চলি গ'লে এটা মানে আৰু বেলেগ টাইপৰ লেভেলৰ এটা জছ থাকে না আমাৰ মহান ব্যক্তিত্ব আহি গ'ল কমেও সি বেলেগ ৰখি আছে বৰষুণ দিয়াৰ কাৰণে আমি বেলেগ ৰখছোঁ আমি যাত্ৰা আৰম্ভ কৰোঁ ব'লক তো চাগে ভিডিঅ' বৰষুণৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিম তো গাইজ যেতিয়া বৰষুণ এতিয়া লগ পাই আছোঁ বাই বৰষুণৰ পাছত আৰু 10 কিলোমিটাৰ আহিলোঁ আহি কিনে আমি দেখা পালোঁ কিবা এটা চাট তামোল কিবা বোলে খোৱা বস্তু চব মানে খাৱাকৈ ৰখলা ইয়াত নাখায় বোলে কিবা বোলে কাশ্মীৰী খেজুৰ ভাই আমি অসমৰ খেজুৰ বা নাই কাশ্মীৰী খেজুৰ ক'ত পাবি তই ইয়াতে এমাহ জেগাটোৰ বোলে কয়লাৰ বোলে এমাহান বেছি সেই হয় মানে কয়লা ষ্টক কৰা হয় ইয়াতে ইনলিগেল হয় এমাহান চব কি কৰ দিছ ইজ বিজনেছ ব্ৰ ইনলিগেলটো তই হয় কিন্তু তই চিন্তা কি আছে তই আমি ইনলিগেল নহয় আমি লিগেল খাওঁ এতিয়া সেই চিলাজিতো ভাবি তই নেচাৰেল চিলাজিত ব্ৰ বৰষুণ শ্বিলং টাইপ ফিলিং হৈছে শ্বিলং আৰে ইয়াৰ চিৰিয়াছলি কৈছোঁ আৰু শ্বিলং টাইপ ফিল আহিছে বে আমাৰ আৰু পাৰে বৰষুণৰ তলে তলে যাই আছোঁ আৰু উপায় নাই তথাপি যাৱা এনে তলতো যাৱা এটা মজা থাকে বেলেগ মোবাইলটো ভিজি আছে কথাই বৰষুণত উপায় নাই আৰু মোবাইলটো ৱাটাৰপ্ৰুফ নহয় বাপুৰ মোবাইল বাবা দামী মোবাইল হয় বাবা 10 নম্বৰ 12 টকা মোবাইল বৰষুণ মানে এৰা নামে লোৱা নাই আৰু বৰ্তমান আছে 15 কিলোমিটাৰ তো চলো আৰু ভাগৰ লাগছে দেচোন দে বৰষুণ ভিজি কথাই উপায় নাই গাইজ কষ্টৰ ফল সদায় মিঠা ভিউ লাইফত যিমান ৰাইড কৰিলোঁ কিন্তু আজিৰ দৰে মই ৰাইড কৰি পৰা নাছিলোঁ লাইফত কমেও 3 ঘণ্টা বৰষুণত চাইকেল চলে ভিউটো বেয়া নহয় ভালেই কিন্তু নাজানো আৰু জাইপাংতে কিমান আছে আৰু মেপটো এতিয়া গুগল মেপ কামেই দিয়া নাই নেটৱৰ্ক ইমান বেয়া এটা সুধিলোঁ সি ক'ব লাগছে 10 কিলোমিটাৰ আছে বোলে তো চাই লওঁ 10 কিলোমিটাৰ জাইপাং নে নাই অলপ আমি ফটো চটো উঠিলোঁ এতিয়া আৰু বেছি দূৰ নাই আৰু বোলে বেছি দূৰ নাই কিমান কম আৰু যায়ে পৰা নাই হেল্ল' ডিচাইড কৰোঁ আৰু আছে আহিবা আছে ভাই আগেলে বা আমাৰ এনাৰ্জি থাকে নে নাই খাবাই পাই নাই বৰ গাইজ আহি ইটান মানে বেছি নাই অলপমান আছে যাই পাম আৰু অলপ পিছত মোৰ লম্পেনৰ অৱস্থা আছে কি এইগিলা গোটাই বালা মানে কি হৈছে ৰাস্তাটো সিমান এটা মানে পিয়াক নহয় যদিও পিয়াক নহয় যদিও মানে পাক্কা ৰাস্তা মানে বালাটো থাকে না বালাটোৰ কাৰণে মানে একদম লম্পেন চম্পেন কিবা আহিছে আৰু মোৰ জোতা জোৰা না বিৰাট খেঁচেৰা হৈছিল একদম চাফা আহিছে আৰু ইফালে নাচাই কিয় পাহাৰখন কি ঠগা লাগছে ফাইনেলি মেঘালয় এণ্ট্ৰি চলো এবারে 4 কিলোমিটার কিন্তু ইটানো গেলে আহিয়ে পা নাই এইয়া একাটাই আৰু এতে আর এনজয় কিন্তু সবে কৈছে আগত 3 কিলোমিটার 2 কিলোমিটার 4 কিলোমিটার কিন্তু ইটানো গেলে যায়ে পা নাই ইহরা ফুটি লাগছে ইয়ার কিন্তু মেইন প্লেস তো ইটানো গেলে পা নাই কিন্তু জায়গা ভাল আছে দেই অলপ মানে মনটো ভাল লাগছে মানে চাইকেল চলাৰ মানে হেয়ত চাইলো তিৰোটা মানুহ আছিল এইটো সুধিলোঁ কিমান দূৰ বুলি বেছি দিন এতিয়া আহি পেলাই বুলি ক'লে আপোনাৰ চাব নেকি
চাব नहीं 1 2 3 go yes হাই যাই পোৱা নাই তেনেকৈ মাজুলী কিন্তু ভিউ কিন্তু বঢ়িয়া দেই আজি মই পাগলা গৈছোঁ আৰু কেইটামানে সুধিলোঁ আমি বোলে যোনটো ৱাটাৰফল আছে পাৰ হৈ আহিছোঁ তো একো নাই আমি বেলেগ জেগাত যাম এতিয়া বেলেগ প্লেচ আছে বোলে ইয়াতে তো লেটছ গো যাব লাগে কাঢ়িব লাগে ইমান আগত গ'লে কিন্তু ঘৰত যাব 8টা বাজিব কিন্তু দেই যাব লাগিব খাব লাগিব গম নাপাওঁ আৰু ঘৰত কেইটাত যাই পাওঁ আৰু ঘৰ মানে যাৱা পৰিস্থিতি থাকোঁ নে নাই বাচি থাকোঁ নে নাই কিন্তু নাজানো দেই এইটো সৰু ঐ ভৰি সোমাব নেকি ন তো আহি আধা পালোঁ কিন্তু এখন বীজ পাইছোঁ কিহৰ বীজ নাজানো দেই দিছ ইজ খাব কৈছে সেইটো বোলে নহয় আমি যিখিনি মানে পাব লাগে সেইখিনি আগতে পাৰ হৈ আহিছোঁ তো এইটো নিজৰা এই আৰু যদি আগত যাওঁ আৰু আগত যাব লাগিব তো ভাবছোঁ আৰু আমি আগত নাযাওঁ আৰু এতিয়া অলপ কিবা খাই কিনে যাওঁ মানে যিখিনি জেগাত যাম বুলি ভাবিছিলোঁ সেইখিনি আমি এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই কাৰোবাৰ কৈছে পাৰ হৈছোঁ বুলি উপায় নাই এতিয়া খাবালৈতো আমি এতিয়া কৰোঁ আমি হাঁহিমতে বস্তু আনিছিলোঁ ইতান আহি কিনে বহুত দূৰত খাব আহিছোঁ গম পাইছেনে আপোনালোকে আৰু চিঙিৰা আৰু কল উপায় নাই দে চিঙিৰা খোল উপায় নাই আৰু মানুহবিলাক অসমীয়া নাজানে বেছি বাবা খাই লৈ ঘৰত যোৱা আৰু তই আনতে আকৌ খাই নাছিলোঁ ভক্তক লাগি এইবিলাক খাব লাগি চিঙিৰা আৰু হেৰি প্লাষ্টিকৰ বাহা এতিয়া এইখিনি মানে এটা বহুতে ভাল বস্তু দেখা পাইছোঁ মানে জাগাগিলা বিৰাট চাফা আৰু মানে এতিয়া মানে সিমান এটা লেতেৰা বেতেৰা নাই আমাৰ ইভাগে যেনে জাবৰ চাবৰ এইগিলা এতিয়া আমি বহুত দূৰ আহিলে একোৱে নাই এতিয়া যে কাৰোবাৰ মানে প্লাষ্টিক বস্তু মানে পেলাই এতিয়া ফাইন লয় একেবাৰে য'ত যাম বুলি ভাবিছোঁ তাতে যাই নাপালোঁ ভাবছোঁ জয় যাম যদি যায় তেতিয়াহ'লে ঘূৰি কিনে যাম ফাইনেলি আহি পালোঁ কিন্তু 21 তাৰিখে মোৰ ফাইনেল আছে ভাল দেখাত কিন্তু এইটো ৱাটাৰফলটো নাপায় তাকে বানপানী অহা যেন পায় বানপানী অহা যেনে পায় ইয়াতে আৰু কি হ'ব যাবি নেকি পিছত পানীগিলা লেতেৰা গা ধোৱা মন নাই এতিয়া বোলে ওপৰত যায় আৰু কি হ'ব ইমান দূৰ চাইকেল মাৰি নেশ্যনেল হাইৱে আহি পালোঁ এইখিনি কয় বকো চিঙিৰা আৰু বেছি নহয় কিমান কিলোমিটাৰ আছে 39 কিলোমিটাৰ আছে আৰু ইয়াৰ পৰা বকো চিঙিৰা অলপ চিঙিৰা আগত দিছোন দে তো এবাৰ 39 কিলোমিটাৰ চবৰে অলপ অৱস্থা বেয়া গৈছামি কেনেকুৱা আছোঁ আৰু ইয়াতে অ' ভাই কেনেকুৱা মজা ফিলিং মজা ভাগা লগা নাই নাই আৰু জোচ আছে সেইকাৰণেতো ৱাটাৰফলত দেখা নাপালোঁ আমি পাগল কুত্তাৰ দৰে আজি কমেও 100 কিলোমিটাৰ হ'ব নেকি অহা যোৱা 100ৰো বেছি হ'ব চাগে এনেকুৱা ঘূৰছোঁ এই এইখন যে পাহাৰখন দেখিছেনে দেখা নাপালে উপায় নাই আৰু সেই পাহাৰৰ পিনে যাব লগা হৈছে আমি কিন্তু আমি ৱাটাৰফল নাপালোঁ আৰু এই বেচেৰাই ৱাটাৰফলত যোৱাৰ কাৰণে কিমান সপোন দেখিছিল কি কৰিম কি নকৰিম কিন্তু এই য'তে পানীৰ শব্দ দেখা পায় তাতে ৱাটাৰফল ইয়াত বেয়া তাৰমানে আমি এইখিনি এতিয়া বকো পালোঁ এতিয়া বকো এইখিনি অলপ চলপ এনেকৈ খাবা লৈছোঁ গোটেইগিলা কথাটো হৈছে তাৰমানে আহোঁতে আমাৰ ৰাইড মানে 120 কিলোমিটাৰ পাৰ হৈ গ'ল তাৰপিছত মানে চলিগিলা চাইকেল চলাওঁতে অৱস্থাই মানে কাহিল মোৰ ভাল লাগিছে বকো আহি পালোঁ বহুত কষ্ট কৰি আহি পাইছোঁ বকো এইবাৰ এনাই মানে চবৰে অৱস্থা বেয়া মানে ভকত খাব পৰা নাই কাৰণ কাৰো এনাৰ্জি বোলা বস্তু একোৱেই নাই আৰু ইয়াততো একোৱেই নাই চব আগৰি দিছে তো অলপ ভাগৰ লাগছে তাৰপিছত আৰু এতিয়া খাই লৈ আৰু ঘৰত যাওঁ ঘৰত যাই ৰেষ্ট লওঁ তো ভিডিঅ'টো এইখিনিতে সামৰণি দিছোঁ আৰু কিন্তু ৱাটাৰফল দেখা নাপালোঁ সেয়াই বেয়া লাগছে
চবৰে মন বেয়া আৰু স্পেচিয়েলি ইয়াৰ এনেকুৱা মানে ইয়াৰ ভাবি আছিল যে অমুক কৰিম এইটো কৰিম এইটো কৰিম কিন্তু এইটো নহ'ল। বাই বাই।